প্ৰথমতে আমি মোবাইলৰ যিকোনো ব্ৰাউজাৰত আমি যাব লাগিব। মই ক্ৰম অ'পেন কৰিছোঁ। ইয়াতে আমি চাৰ্চ বাৰত আমি টাইপ কৰিম ফিট ইণ্ডিয়া। তাৰপিছত আমি চাৰ্চ কৰিছোঁ। এতিয়া মই আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াৰ যিটো মেইন লিংক, এই লিংকটো মই ডিছক্ৰিপশ্যনত মই দি দিম। আপোনালোকে তাত ক্লিক কৰোঁ, ইয়াত যাব পাৰে। ইয়াতে ওপৰত দেখিছে আপোনালোকে লগ ইন আৰু ৰেজিষ্টাৰ। গতিকে যিসকলে পোনপ্ৰথমবাৰৰ কাৰণে এই ৱেবছাইটটো আহিছে তেওঁলোকে ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। মই আপোনালোকক কেনেদৰে ৰেজিষ্টাৰ কৰিব লাগে দেখুৱাই দিছোঁ ষ্টেপ বাই ষ্টেপ। ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত এইখন ইণ্টাৰফেচ মুকলি হৈছে। ইয়াত আপোনালোকে আপোনালোকৰ স্কুলৰ কেইবাটাও তথ্য আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। প্ৰথম আছে ইয়াত ৰেজিষ্টাৰ্ড এজ আদাৰ আৰু মিনিষ্ট্ৰী, এইটো আদাৰ্ছে হ'ব। তাৰপিছত ইয়ৰ নেম বা স্কুল নেম বা অৰ্গেনাইজেশ্যন নেম, আপোনাৰ নাম নহ'লে আপোনাৰ স্কুলৰ নাম বা যিকোনো যি অনুষ্ঠানৰ পৰা আপুনি কৰিব বিচাৰিছে সেই অনুষ্ঠানৰ নাম আপুনি ইয়াত দিব লাগিব। তাৰপিছত ইমেইল, সাধাৰণতে আমাৰ স্কুলবিলাকৰ ইমেইল নাথাকে, গতিকে আপুনি প্ৰধান শিক্ষকৰ যিটো ইমেইল ইয়াত আপুনি ব্যৱহাৰ কৰিব পাৰিব। মোবাইল নম্বৰ, চিলেক্ট ষ্টেট, ইয়াত আপুনি নিজৰ ষ্টেটখন ইয়াত চিলেক্ট কৰিব। চিলেক্ট ডিষ্ট্ৰিক্ট, ইয়াত আপোনাৰ জিলাখন নিৰ্বাচন কৰিব। চিলেক্ট ব্লক, ইয়াত আপোনাৰ উন্নয়ন খণ্ডটো কৰিব। ইয়াত আচলতে এডুকেশ্যন ব্লক নহয়, আচলতে যিটো আপোনালোকৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ সেইটো ইয়াত দিব লাগিব। তাৰপিছত চিটি টাউন ভিলেজ যি পৰে, ৰুৰেল হ'লে আপোনালোকে ভিলেজ দিব। ঠিক সেইধৰণে ইয়াত আপুনি এটা পাছৱৰ্ড বনাব লাগিব আৰু সেই পাছৱৰ্ডটো কনফাৰ্ম কৰিবলৈ। পাছৱৰ্ডটো বনাওঁতে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যে এইটো কমতে 8টা সংখ্যাৰ হ'ব লাগিব আৰু এটা ষ্ট্ৰং পাছৱৰ্ড হ'ব লাগিব। আৰু সেই পাছৱৰ্ডটো ইয়াত ইণ্টাৰ কৰাৰ পাছত দ্বিতীয়বাৰত কনফাৰ্ম পাছৱৰ্ড, সেই পাছৱৰ্ডটো আকৌ এবাৰ আপোনালোকে ইয়াত লিখি দিব লাগিব। লিখি দি ইয়াত যিটো কেপচা আছে, এই কেপচাটো প্ৰত্যেকৰে ক্ষেত্ৰত বেলেগ বেলেগ আহিব। এই কেপচাটো যি ইয়াত আখৰ আছে, যিকেইটা ইয়াত মানে এলফাবেট আছে, সেই গোটেইকেইটা এলফাবেট এই কেপচাৰ বক্সত আপুনি ইয়াত টাইপ কৰি দিব লাগিব। আৰু কিবা কাৰণত যদি এই কেপচাটো আপোনালোকে বুজি নাপায়, তেতিয়া আপোনালোকে ইয়াত এইটো চিন আছে নহয়, এইটো ইয়াত ক্লিক কৰিলে আপোনালোকে আন এটা ইজি কেপচা ইয়াত দেখুৱাই দিব। গতিকে আপোনালোকে যেতিয়ালৈকে কেপচা বুজি নাপায়, এই কেপচাটো আপোনালোকে নিজৰ সুবিধামতে এইটো সলনি কৰি থাকিব পাৰিব। তাৰপিছত এই কেপচাটো ইয়াত ইণ্টাৰ কৰাৰ পাছত ইয়াত আমি চাইন আপ কৰিব লাগিব। গতিকে মই যিহেতু অলৰেডি চাইন আপ কৰিছোঁ, গতিকে আপোনালোকৰ গোটেইখিনি ডাটা ইয়াত ভৰোৱা হোৱাৰ পিছত আপোনালোকে ইয়াত চাইন আপ কৰিব। আৰু চাইন আপ কৰা হোৱাৰ লগে লগে যদি পাছৱৰ্ডটো ঠিকে থাকে, বাকী গোটেইখিনি ডকুমেণ্ট ঠিকে থাকে, আপোনালোকৰ সুন্দৰকৈ আপোনালোকৰ ৰেজিষ্টাৰ হৈ যাব। গতিকে আশা ৰাখিছোঁ আপোনালোকে অতি সহজেই ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। এতিয়া মই আহিছোঁ আপোনালোকক কিদৰে আমি ইয়াৰ যিখন ফিট ইণ্ডিয়া মুভমেণ্টৰ আমি চাৰ্টিফিকেটখন আমি ডাউনলোড কৰিব পাৰোঁ সেই বিষয়ে জনাবৰ কাৰণে। গতিকে এতিয়া আমি যাব লাগিব ইয়াত যিটো আছে লগ ইন, আমি লগ ইনলৈ যাব লাগিব। এতিয়া লগ ইনৰ পেজটো অ'পেন কৰাৰ পিছত ইয়াতে আপোনালোকৰ যিটো ইমেইল বা ইউজাৰ নেম, যিটো আপোনালোকে ইমেইল দিছিলে ইয়াতে, সেই ইমেইলটো দিব পাৰিব। আৰু পাছৱৰ্ডটো, যিটো পাছৱৰ্ড আপোনালোকে অলপ আগত পাছৱৰ্ড বনাইছিলে, সেই পাছৱৰ্ডটো ইয়াত ইণ্টাৰ কৰি ইয়াত যিটো কেপচা আছে, এই কেপচাটো আপোনালোকে পুনৰ ইয়াত ইণ্টাৰ কৰি ইয়াত লগ ইন কৰিব লাগিব। এতিয়া মই মোৰ নিজৰ বিদ্যালয়ৰ
পাছৱৰ্ডটো ইয়াত লগ ইন কৰি আপোনালোকক দেখুৱাই দিছোঁ ফৰ ছিকিউৰিটি ৰিজন মই ইয়াত যিখিনি পাছৱৰ্ড সেইখিনি আপোনালোকক মই দেখুৱাব নোৱাৰোঁ গতিকে সেইখিনি মই ইয়াত ইউজাৰ আই ডি আৰু পাছৱৰ্ড মই ইণ্টাৰ কৰিছোঁ মই মোৰ ইমেইল আই ডি আৰু পাছৱৰ্ড ইণ্টাৰ কৰি লগ ইন কৰাৰ পাছত এই পেজখন ইয়াত খোল খাইছে ইয়াত ধুনীয়াকৈ আপোনালোকৰ বিদ্যালয়ৰ নাম ইয়াত দেখুৱাই দিব এতিয়া আপোনালোকে ইয়াৰ যিটো প্ৰথম আছে ষ্টাৰত ফিট ইণ্ডিয়া স্কুল চাৰ্টিফিকেশ্যন ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব আৰু ক্লিক নকৰিলেও আচলতে তলৰ ফালে ইয়াত দেখুৱাই দিব ইয়াত আমি কেইবাটাও ডাটা আপুনি ইয়াত ফিল আপ কৰিব লাগিব ইয়াত নাম্বাৰ 1 আছে হেভিং ওৱান টিচাৰ ট্ৰেইন ইন ফিজিকেল এডুকেশ্যন ইন পি ই এণ্ড ছাচ টিচাৰ ইজ ফিজিকেলি ইট ফিট এণ্ড এক্টিভ গতিকে কোনোবা যি ধৰ আপোনালোকৰ বিদ্যালয়ৰ কোনোবা শিক্ষকে ফিজিকেল এডুকেশ্যনৰ কাৰণে ট্ৰেইনিং লৈছে নেকি ইয়াত আপুনি দিব লাগিব 2 নম্বৰতে আপোনালোকৰ বিদ্যালয়ৰ হেভিং এ প্লেগ্ৰাউণ্ড হোৱেৰ 2 or more আউটডোৰ গেমছ আৰ প্লেড যিখিনি আমাৰ আউটডোৰ গেম দুটাতকৈ অধিক আউটডোৰ গেম খেলা হয় নেকি ইয়াত দিব লাগিব কিমানখন খেলপথাৰ আছে ইয়াত নাম্বাৰ অফ প্লেগ্ৰাউণ্ড দিব লাগিব আৰু 3 নম্বৰতে হেভিং ওৱান পি পিৰিয়ড ইটছ ডে ফৰ এভৰি section and physical activities sports dance games yoga PT take place in the PE period গতিকে আপোনালোকৰ যিখিনি PE পিৰিয়ডৰ সময়ত প্ৰত্যেক দিনা আপোনালোকে কি ইয়াত লয় ইয়াত আপুনি বক্সটো ক্লিক কৰিব লাগিব আৰু নাম্বাৰ 4 হেভিং অল ষ্টুডেণ্ট পেণ্ডিং 60 minute or more physical activity ইয়াত মানে 60 মিনিটৰ ওপৰত বিভিন্ন শাৰীৰিক অনুশীলন হয়নে নহয় আপোনালোকে ইয়াত দিব লাগিব আৰু ডেইলি পাৰফৰ্মেঞ্চ ইয়াত আপোনাৰ দৈনিক যিখিনি আপোনালোকে শাৰীৰিক অনুশীলন কৰে তাৰ এটা আপোনালোকে ইয়াত হিচাপ দিব লাগিব কিমান মানে এছেম্বলি কিমান সময় কৰে বা ফিজিকেল এডুকেশ্যন পিৰিয়ড কিমান দিনটোত কিমান মিনিট কৰে বা বিফৰ স্কুল আৱাৰ্ছ বা আফটাৰ স্কুল আৱাৰ্ছ স্কুলৰ আগত বা স্কুলৰ পিছত কিমান সময় কৰা হয় আৰু আদাৰ্ছ যিখিনি ফ্ৰী প্লেয়াৰ বেলেগ কিবা খেলে নেকি সেইটো দিব লাগিব দি উঠি ইয়াত কি কৰিব লাগিব টিক চিনটো ইয়াত দি ইয়াত আমি ছাবমিট কৰিব লাগিব ইয়াত আপোনালোকে ফিট ইণ্ডিয়া স্কুল চাৰ্টিফিকেশ্যনৰ কাৰণে ফিল আপ কৰি গৈ থাকোঁতে যেতিয়া আপোনালোকে ইয়াত প্লেগ্ৰাউণ্ডৰ দিব ইয়াত আপোনালোকে এই প্লেগ্ৰাউণ্ডখনৰ যিটো শ্বেপ এইটো ৰাউণ্ড হয়নে সেভ হয় ইয়াত আপোনালোকে দিব লাগিব ইয়াত যিকোনো সিলেক্ট কৰিব লাগিব এনেকৈ বা এনেকৈ আৰু ইয়াত যিখিনি প্লেগ্ৰাউণ্ডখনৰ যিখিনি এৰিয়া স্কুৱেৰ ফুট দিব লাগিব বা লংগেষ্ট ছাইড দীঘল ছাইডটো কিমান আছে বা ডিষ্টেঞ্চ স্কুলৰ পৰা কিমান কিলোমিটাৰ ভিতৰত নে উইদিন স্কুলত পৰে এই গোটেইখিনি দিব লাগিব আৰু লাষ্টত আপোনালোকে এটা গ্ৰাউণ্ড ইমেজ দিব লাগিব আৰু এই ইমেজটো দিয়াৰ ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব স্কুলৰ খেলপথাৰখনৰ ফটোখন আগতে আপোনালোকে মোবাইলত তুলি ৰাখিব আৰু সেইখন বিল' 2 MB তলত হ'ব লাগিব গতিকে সেইখিনি আপোনালোকে আগতীয়াকৈ সাৱধানতাৰে এই বস্তুখিনি ৰেডি কৰি ৰাখিব আৰু ইয়াত যিটো চুজ ফাইল আছে এই চুজ ফাইলত চিলেক্ট কৰি দি আপোনালোকে আপোনালোকৰ খেলপথাৰৰ ফটোখন আপলোড কৰিব লাগিব আৰু তাৰ উপৰি আন কিছুমান আউটডোৰ গেম কিবা কি আউটডোৰ গেম খেলা হয় মিনিমাম 2টা আউটডোৰ গেম ইয়াত দিব লাগিব ইয়াত বিভিন্ন ধৰণৰ আউটডোৰ খেলা আছে আৰ্চাৰী এথলেটিক্স বেডমিণ্টন বাস্কেটবল আপোনালোকৰ বিদ্যালয়ত যিখিনি খেলা হয় সেইখিনি মিনিমাম 2টা ইয়াত চিলেক্ট কৰিব লাগিব আৰু ইয়াত আৰু কিবা প্ৰশ্ন আছে এই প্ৰশ্নকেইটা আপোনালোকৰ নিজৰ বিদ্যালয়ত যদি কৰিছে ইয়াত টিক চিন দিব আৰু নকৰিলে দিব নালাগে ঠিক এই ধৰণে শেষত আমি ছাবমিট কৰিব লাগিব ইয়াত মই স্কুল চাৰ্টিফিকেশ্যনৰ কাৰণে গোটেইখিনি ডাটা ফিল আপ কৰা হোৱাৰ পিছত এই ধৰণে দেখুৱাই দিব ইউৰ ৰিকুৱেষ্ট হেভ ছাবমিটেড ছাকচেছফুলি গতিকে এতিয়া মই ইয়াত যিটো ওপৰত আছে
ডাউনলোড ফিটনেছ ড'জ 8 ঘণ্টা ৰ'জ তাত মই ক্লিক কৰি মই স্কুল চাৰ্টিফিকেটখন মই ডাউনলোড কৰি ল'ব পাৰিম। আৰু এই ক্ষেত্ৰত আপোনালোকে আৰু এটা কথা চাব পাৰিব, আপোনালোকৰ ইয়াত ছাকচেছফুলি গোটেইখিনি ছাবমিট হোৱাৰ পিছত আপোনালোকে কি কি ডাটা ফিল আপ কৰিলে ইয়াত আপোনালোকে চাব পাৰিব, এই ধৰণে চাব পাৰিব। আৰু কিবা কাৰণত ভুল হ'লে পুনৰ শুধৰণিৰ ইয়াত অপশ্যন আছে। পৰৱৰ্তী ভিডিঅ'ত এইহে মই জনাম, একেবাৰে সহজ, আপোনালোকে ভুল হ'লেও চিন্তা নকৰিব। ইয়াত এই ধৰণে আপোনালোকে চাই ল'ব আপোনালোকৰ হেৰিখিনি। ইয়াত আপোনালোকে পাব ডাউনলোড ইণ্ডিয়া স্কুল ফ্লেগ আৰু ডাউনলোড চাৰ্টিফিকেট, ইয়াত এই ধৰণে পাব আপোনালোকে তলৰ ফালেও। গতিকে ইয়াত আপোনালোকে প্ৰথমতে আপোনালোকৰ স্কুল ফিট ইণ্ডিয়া ফ্লেগখন ডাউনলোড কৰি ল'ব আৰু তাৰপিছত চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব। এতিয়া আপোনালোকে স্কুল চাৰ্টিফিকেটখন ডাউনলোড কৰাৰ পাছত PDF আকাৰে এইখন আপোনালোকৰ জমা হ'ব আৰু এইখন আপোনালোকৰ ফিট ইণ্ডিয়া মুভমেণ্টৰ তৰফৰ পৰা আপোনালোকে এইখন চাৰ্টিফিকেট তেওঁলোকে প্ৰদান কৰিব। গতিকে আশা ৰাখিছোঁ এই ধৰণে আপোনালোকে অতি সহজেই এই ফিট ইণ্ডিয়া মুভমেণ্ট, ভাৰত চৰকাৰে আৰম্ভ কৰা ফিট ইণ্ডিয়া মুভমেণ্টত আপোনালোকৰ বিদ্যালয়ৰ প্ৰয়োজনীয় ডাটাখন ভৱিষ্যতে আপোনালোকৰ দৰকাৰ হ'ব। গতিকে সকলোকে ধন্যবাদ জনাই এই ভিডিঅ'ৰ মই সামৰণি মাৰিছোঁ। ধন্যবাদ।